Navin, Deputy Speaker, Assam Legislative Assembly. তেখেতে খুব আমাৰ কাৰ্বিৰ কাৰণে এটা খুব বেয়া এটা কথা ক'লে বিশেষকৈ যেটো নেকি আৰ্টিকল 244A ইমপ্লিমেন্টেশন অফ আৰ্টিকল 244A বা অটোনমাস যেটো আমি বিচাৰি আছো আমাৰ কাৰ্বি ৰাইজে আজি ইন্ডিপেন্ডেন্স পোৱাৰ পিছত 22 বছৰ পিছত এই 1969 আৰ্টিকল 244A2 তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে সেইবিলাকে আৰ্টিকল 244A2 ইনচাৰ্ট কৰা হৈছে তাৰ পিছত আমাৰ কাৰ্বি ৰাইজে ইমান লেখা পঢ়া নাই আৰু কনষ্টিটিউশনৰ বিষয়ে নাজানে নজনাৰ কাৰণে 1986 যেতিয়া নেকি আমি কনষ্টিটিউশন আমি খুলি চালো দেখিলো তাতে লিখা আছে আৰ্টিকল 244A তাতে লিখা আছে অসমত আৰু এটা ৰাজ্য মানে ষ্টেট within a state এটা হোল ষ্টেট তাতে ক্ৰিয়েট কৰিব পাৰে বনাব পাৰে বুলি তাত লিখা আছে সেইটো হল 1969 এ তাত আমাক লিখিছে আৰু 86 এ এই মাস মুভমেন্ট ধৰি 1986 এসএসসি কাৰ্যকম কেএসএ তাৰপিছতে আপোনাৰ কেএসএ তাৰপিছতে আপোনাৰ কাৰ্সা গোটেইখিনি ৰাইজে তাত কংগ্ৰেছ আৰু সবে তাত মিলি পেলাই 1986 এই মুভমেন্টটো স্টার্ট করেছিল মাস মুভমেন্টটো তাৰপিছত এতিয়ালৈকে যদি আমি চাওঁ আজি 40 বছৰ আমি যুঁজি আহিছো স্ট্ৰাগল কৰি আহিছো কিন্তু এতিয়ালৈকে এই অটোনমাস এটো পোৱা হোৱা নাই আৰু এই 40 বছৰ ধৰি যেটো আমি ইয়াত স্ট্ৰাগল কৰিছো ইয়াত বহুতে জেলত গৈছে বহুতে পুলিচ পৰা মাৰ খাইছে আমাৰ কাৰ্বি জনৰ ভাগ হৈ গৈছে ডিভাইড হৈ গৈছে কাৰ্বি বিলাকৰ কিছুমানে জেল গৈছে কিছুমান মৰিলে কিছুমানে পুলিচ বুলেটত মৰিলে 40 বছৰ ধৰি আমি বহুত কষ্ট আমি কৰিলো বহুত ভুকিলো তাৰপিছত আজি যোৱাকালি যে আমাৰ অটোনমাসৰ বিষয়ে বিপৰীত কোৱাটো আমি একেবাৰে ভাল পোৱা নাই আৰু তেওঁক আমি কণ্ডেম কৰিছো কাৰণ বিজেপি চৰকাৰে এতিয়া আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছো আৰু আলোচনাত বহি আছো অটোনমাস যেটো আমাৰ বিচাৰি আছো যোৱা 11 তাৰিখে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছে যে আমাৰ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা আমি একো ক'বলগীয়া নাই আমাৰ একো অবজেকশন নাই আপোনালোকে যেটো বিচাৰি আহিছে 1969 পৰা যেটো কনষ্টিটিউশন লিখা আছে সেইটো আমি পুৰা ৰাইজ আমি কি বুলি ক'ব এগ্ৰি আছে বুলি তেওঁ আমাক দিলে তাৰপিছতে তেওঁ নিজে কৈছে যে ট্ৰাইপাৰ্টাইটক 2 মাহ বা 3 মাহৰ ভিতৰত দিল্লীত আমি বহিম বুলি তেওঁ আমাক ধুনীয়াকে আমাক এটা এক্সপেৰিয়েন্স দিছে সেই এক্সপেৰিয়েন্স দিয়াৰ পিছত বিজেপি চৰকাৰ ইমান ধুনীয়াকে আমাক ওয়েলকাম কৰিছে ইনভাইট কৰিছে আৰু টক জব হৈ গৈছে আৰু এতিয়া 2 মাহ বা 3 মাহৰ ভিতৰত আমি দিল্লীলৈ গৈ আছো বিজেপি আসাম গভৰ্ণমেণ্ট তাৰপিছতে সেন্ট্ৰেল গভৰ্ণমেণ্ট তাৰপিছতে আমাৰ ফৰাম আমি তাত দিল্লীলৈ গৈ আছো আৰু বিজেপিক ইমান ধুনীয়াকে আমাক বুজাইছে যে আপোনালোকে যেটো বিচাৰি আহিছে 1969 পৰা এতিয়ালৈকে পোৱা হোৱা নাই এই গতিকে মই আপোনালোকৰ আছো আৰু সাপোৰ্ট কৰা আছে বুলি কৈছে আৰু বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং আমাৰ CEM কাৰ্বি আংলঙৰ CEM তেওঁ আমাৰ বৰ্তমান যেটো নেকি মুখ্যমন্ত্ৰীৰ লগত সদায় যোগাযোগ হৈ থাকে আৰু অটোনমাসৰ বিষয়ে তেওঁ কৈ থাকে আৰু সেই কৈ থকাৰ কাৰণে এনেখন 11 তাৰিখে যেতিয়া আমি গৈছো আমাৰ মুখ্যমন্ত্ৰী আমাক একো বাধা দিয়া নাই অবজেকশন দিয়া নাই কিন্তু আমাক সাপোৰ্ট দিছে ষ্ট্ৰেটেজি বিলাক আমাক দিছে কেনেকা কৰিব লাগে বুলি আৰু দিল্লীত আমি একেলগে যাম বহিম আৰু অটোনমাসৰ বিষয়ে বহুত বছৰ পৰা মই গম পাই আহিছো আৰু আপোনালোকে পাব লাগে বুলি আমাৰ মুখ্যমন্ত্ৰী আমাক আশা দিয়া হৈছে তাৰ পিছত যোৱাকালি যেটো মোমেনে যেটো কথা কৈছে সেইটো তেওঁ ইমান ইগনোৰেন্ট নেকি তেওঁ ইমান নাজানে নেকি ইমান ইনফৰমেশন নাই নেকি যে সেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এটা ট্ৰাইপাৰ্টাইটক হ'ব এতিয়া আৰু অলৰেডি নিউজটো ফ্লাড হৈ গৈছে আৰু CM চিফ মিনিষ্টাৰ নিজৰ পেজত লিখিছে বোলে কাৰ্বি আংলং যেটো সমস্যা আছে অটোনমাস যেটো তেওঁলোকে বিচাৰি আছে এই কথা লৈ পেলাই আমি দিল্লীত বহিম ট্ৰাইপাৰ্টাইটক বহিম বোলে তেওঁ অলৰেডি ডিক্লেয়াৰ কৰিছে পেজত দিয়া আছে মিডিয়াত দিয়া আছে তেওঁ দেখা নাই নেকি বস্তু এই গতিকে আমি খুব দুখ পাইছো আৰু খুব বেয়া পাইছো আৰু তেওঁক আমি কণ্ডেম কৰিছো তে আমাৰ এন্টি অটোনমাস মানুহ হয় তেওঁৰ এন্টি কাৰ্বি মানুহ হয় এন্টি ট্ৰাইবেল মানুহ হয় যেটো আমি পাবলগীয়া যেটো অধিকাৰ আছে আমাৰ ৰাইট আছে কনষ্টিটিউশন যেটো লিখা আছে এইখিনি বস্তু আমি জিলো
Radak Bokayan LAC MLA lo alang deputy speaker alang li lan chokali lo Charlie Thek pamye bang well educated amonit alang li doctor sumasi lo thana mode the professors NC MLA keman sin not deputy speaker keman bang ke lake therak minute pigalam pen hiji minute pigalam sini tumpu case SDC chon public safety secretary pen itu forum for hill ton maset movement atu mention itum dak SA doan itum dak isim cingrum si alang pan condemn lo aban la su condemn bangke nali tum kado ko dak bokoyan LC long ke doa khai tuan darbi pupe itum long so doan kado ya rat tuan dak cirap alang pan condemn nai lapen condemn lo lapen ke karbi along west karbi along dibaso pen alang li pan condemn nai athema non aporhut Central Sarkar, Assam Sarkar, Kabilo Thomas Council of Sarkar, Tumta, BJP Sarkar, Dopro, itu menempe kapan nangcing kipo, Ceklion Thomang Bongku, Jakongpo, Crazy Pen, July 11 Pen, Ceklion Thombong nangcing kipo pu, Ninja Edlo. Kabilo Thomas Council leadership tu mana si Delhi dam si appointment ki endam pandam lo, arrangement kem dam mo. Lason apor hotsi Dr. Numal Mumina Bangke, ot Article 244 ke nang meloke, ladaka Bangke tum kupi na kenain ke dolap loke. Lahai medical college taho pen chenglok kado wianta university anta lake autonomous state long domapu autonomous state ke menhang power ke langsung sisi chike mulang le tumke lasi alang nang thanai bangali alang umur professor ke man pen si alang ladak MLA ke man ke lahai sigi charli long ma laso posi chok chipi kan lo lasi alang li laso statement bangke solam the bangke alang li chibi dro wek nangji alang li chok chilo puchipu wek nangji lapen ke autonomous state aphan non kaching bailong alang lita jakong horang bidi sore penang cipi nang kusi itum pulo kalilo pota alang fan blempo alang lipan pupo. This is what the Forum for Hill Autonomous State movement includes ASDC, APHLC, Gem Sunset faction and we the KSA all come together protesting against his statement yesterday that Article 244A is not necessary, which really is uncalled for. The statement that he made was trying to hoodwink the people. He is a well-educated person, but in spite of that, to gain political gains, he tried to get himself shielded by taking the name of Dr. Himanta Biswa Sarma is very unfortunate. He is trying to be very smart. That is not at all acceptable. It's disgusting. Therefore, from this time forward, I request the people of his own constituency, Bokajan, Karbi Anglong, West Karbi Anglong, Dimaso, must condemn him. If not only Dr. Numal Mumin, because the central government, state government has made an assurance that within 3 months from this 11th of July, that the government of Assam, Karbi Anglong and union government is going to have a tripartite talk in regards to the implementation of Article 244 for the 3 hill districts of Karbi Anglong, Dimaso and West Karbi Anglong of Assam. Therefore, in this fruitful time, making such a statement is very unfortunate. We really condemn him. Therefore, we strong against him, and he must go back. Okay, thank you.